সুখী থাকিবলৈ হ'লে অতীত শুৱলি থকাটো আৰু ভৱিষ্যতৰ বেছি চিন্তা কৰা বন্ধ কৰাটো উত্তম। যিকোনো ক্ষেত্ৰত আৰু যিকোনো কথাত সম্পূৰ্ণ নজনাকৈ কথা কোৱাতকৈ মৌন হৈ থকাটো বেছি ভাল। যদি সফলতা বিচাৰিছে বাহিৰত ওলাওক, লাগে যদি খাওক, কিবাটো কৰক, নিজৰ খালী সময়খিনি এনেই নষ্ট নকৰিব। সন্তুষ্টি সেইটো দৰৱ যিটো বিচাৰি নাপায় কোনো দোকানত, সকলোৱে পাব ইয়াক নিজৰে ওচৰত। আটাইতকৈ দামী বস্তুটোৱে হ'ল ভৰসা, যিটো গঢ়িবলৈ বছৰ আৰু ভাঙিবলৈ মুহূৰ্ত যথেষ্ট। যিসকলে হিংসা কৰে সিহঁতৰো অৱহেলা নকৰিব, কাৰণ সেইসকলেতো হ'ল সেই ব্যক্তি যিয়ে আপোনাক সিহঁততকৈ শ্ৰেষ্ঠ বুলি ভাবে। চিনাকিৰ দ্বাৰা পোৱা কৰ্ম দীৰ্ঘদিন নাথাকে, কিন্তু কৰ্মৰ দ্বাৰা পোৱা চিনাকি চিৰদিনী। বন্ধুত্ব সহজ সৰল লোকৰ উত্তম, কাৰণ বেছি বুদ্ধিমান লোকসকল দৰকাৰী মুহূৰ্তত দূৰত থাকে। আচলতে যিবোৰ বস্তুৱে ব্যক্তিক প্ৰতিযোগিতা দিয়ে সেইবোৰে ব্যক্তিক সলনিও কৰে। সেই সকলোৱে বস্তুৰ আপুনি নিজেই জিম্মেদাৰ যিবোৰ জীৱনত হৈ আছে। এই সত্যটো যিমান সোনকালে গ্ৰহণ কৰিব, জীৱন সিমানেই ভাল হ'ব। আপুনি তেতিয়া সফল হ'ব ধৰিব যেতিয়া বেলেগক এৰি নিজকে শুধৰাবলৈ যত্ন ল'ব। যদি জীৱনত সুখ আছে শান্তি নাই, ভাবি লওক জীৱনৰ সাধাৰণ কিছুমান সুবিধাবোৰক ভুলতে আপুনি সুখ বুলি ভাবি লৈছে। জীৱনত যিমানেই দামী জ্ঞান সকলো সস্তীয়া মানুহে শিকাইছে। যদি বেলেগক উচ্ছেদ কৰি বহিছে তেতিয়াহ'লে কিনো বহিছে, আৰু যদি বেলেগক দুখ দি পেলাই সুখী হৈছে তেতিয়াহ'লে কিনো সুখী হৈছে।